বৰ্তমান সকলোতে এক চৰ্চিত বিষয় হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ। এই যুদ্ধ হৈছে কেৱল ইউক্ৰেইনবাসীক চিন্তিত কৰিছে তেনে নহয়, লগতে চিন্তিত হৈ পৰিছে ইউক্ৰেইনৰ চিকিৎসা বিজ্ঞান পঢ়িবলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰী। ইয়াতে এটা প্ৰশ্ন হয় যে আমেৰিকা, কানাডা আদিৰ দৰে দেশ থাকোঁতে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসা বিজ্ঞান পঢ়িবলৈ কিয় ইউক্ৰেইনলৈ যায়? আচলতে ইউক্ৰেইনত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পচন্দ হৈছে খাৰ্কিভত থকা খাৰ্কিভ নেশ্যনেল মেডিকেল ইউনিভাৰ্চিটি। আৰু বেছিভাগ ভাৰতীয় ছাত্ৰ-ছাত্ৰী এই ইউনিভাৰ্চিটিলৈ যায় চিকিৎসা বিজ্ঞান পঢ়িবলৈ। ইউক্ৰেইনৰ নেশ্যনেল মেডিকেল ইউনিভাৰ্চিটিৰ পাঠ্যক্ৰম ভাৰতৰ MBBS পাঠ্যক্ৰমৰ দৰেই। 5 বছৰীয়া এই পাঠ্যক্ৰমৰ সৈতে আছে 1 বছৰীয়া বাধ্যতামূলক সেৱা। ইয়াৰ উপৰিও যদি কোনোবাই বিশেষজ্ঞ পাঠ্যক্ৰম পঢ়িব বিচাৰে তেন্তে আৰু 4 বছৰ পঢ়িব পাৰে। অৰ্থাৎ ইয়াক আমি মুঠ 10 বছৰৰ এটা পাঠ্যক্ৰম বুলি ক'ব পাৰোঁ। খাৰ্কিভ নেশ্যনেল মেডিকেল ইউনিভাৰ্চিটিত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিছু সহজ হয়। ইউক্ৰেইনত পঢ়িবলৈ যোৱাৰ আন এটা প্ৰধান কাৰণ হৈছে ইয়াৰ নিম্নমানৰ খৰচ। ইউক্ৰেইনত মেডিকেলৰ ছাত্ৰ এজনৰ পঢ়াৰ খৰচ এবছৰত 5 পৰা 6 লাখৰ ভিতৰত হৈ যায়। কিন্তু একে পাঠ্যক্ৰম যদি ভাৰতত কোনো ব্যক্তিগত প্ৰতিষ্ঠানত পঢ়িবলৈ যায় তেন্তে 15 লাখৰ পৰা 1 কোটি টকালৈ খৰচ হয়। তাৰোপৰি ইউক্ৰেইনৰ মেডিকেল পাঠ্যক্ৰম বিশ্ব স্বাস্থ্য পৰিষদৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত আৰু ভাৰততো ইউক্ৰেইনৰ এই পাঠ্যক্ৰম ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ দ্বাৰা স্বীকৃত। কেৱল ছাত্ৰ-ছাত্ৰীসকলে ভাৰতত আহি নেক্সট অৰ্থাৎ নেশ্যনেল এক্সিট টেষ্ট দি দেশৰ যিকোনো ঠাইতে ডাক্তৰী আৰম্ভ কৰিব পাৰে। কেনে পালে ইনফৰমেশ্যনখিনি কমেণ্ট বক্সত জনাব।